চাওকচোন এইবোৰ মোৰ ঘৰটোত কি এইবিলাক মানে কি এইবিলাক সেইখিনি ঠাইত এটা চৰাইয়ে বাহ সাজিবৰ কাৰণে এইবিলাক লৈ আহে কিন্তু বেচেৰা ইমান কষ্ট কৰি আনে সদায় কিন্তু এইটো ঘৰত চিলিং লগোৱা হোৱা নাই বাবে এইবোৰ সব পৰি যায় এই মোৰ বিছনাখনত পৰি থাকে এয়া পৰিছে মাত্ৰ চাফা কৰিলোঁ আকৌ পৰিছে এনেকৈ বিছনাখন বাৰে বাৰে লেতেৰা হৈ থাকে তাৰপিছত ৰাতি যেতিয়া আঁঠুৱাখন টানি লওঁ আঁঠুৱাখনৰ ওপৰতো ভৰ্তি হৈ থাকে এনেকৈ এইবোৰ পাৰে যিমানেই চাফা কৰোঁ সিমানেই পৰে বেচেৰা ইমান কষ্ট কৰি আছে বাট এইটো চৰাইটো আহিছে চাওক এইটো ইমান কষ্ট কৰে কিন্তু সেই একেই হয় আপোনালোকৰ আশা কৰোঁ ভালে আছে ময়ো ভালে আছোঁ আজি এতিয়াৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ এতিয়া 12টাই বাজিব ৰাতিপুৱাৰ পৰা আজি ষ্টাৰ্ট কৰা নাছিলোঁ তো আজি এইটো ৰুম চাফা কৰিম আলনাখনৰ অৱস্থা চাওক সেইপিনে কাপোৰ এই বিছনাখনত কাপোৰ এইখন বিছনাৰ এই অৱস্থা তো আজি এইটো ৰুম চাফা কৰোঁ স্লেব ওপৰৰ স্লেবখনো কিন্তু চেটেং পেটেংকৈ আছে এইখনো চাফা কৰিব লাগিব কাৰণ মানুহ আহি আছে হোলী ৰুমত এতিয়া চাই থাকোঁ গোটা পৃথিবীতে খুঁজো আমার মতো কে তোমার এত ভালোবাসে এই মনের ঘরে এসো এই বুকের বাপাশেতে তোমার নামই জপে একটু আড়াল হলে কেন মনে খোরাক জাগে তোমার সঙ্গ পেলে কেন দেহ শিউরে ওঠে এই গান ছুঁয়ে বলো ছেড়ে যাবে না কখনো তোমার মতো কে আছে বলো এইটো চাইড গুচালোঁ বিছনাখন চাফা কৰিলোঁ তাৰপিছত লেপৰ চাফা কৰিলোঁ